ডাঙৰ খবৰ এই মুহূৰ্তত যে শিক্ষা বিভাগত 22,921টা পদত দিয়া হ'ব নিযুক্তি ৰাজ্যৰ শিক্ষা বিভাগত দিয়া হ'ব 22,921টা পদত নিযুক্তি 1 ছেপ্টেম্বৰৰ পৰা বিজ্ঞাপন মুকলি হ'ব ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত আৰু আনুষ্ঠানিকভাৱে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে 22,921 গৰাকী শিক্ষকক নিযুক্তি দিব অসমৰ শিক্ষা বিভাগে 1 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব প্ৰাথমিক শিক্ষা 10,000 শিক্ষকক দিয়া হ'ব নিযুক্তি প্ৰাথমিক শিক্ষাত 10,000 শিক্ষকক আৰু মাধ্যমিক শিক্ষাত 12,921 গৰাকী শিক্ষকক দিয়া হ'ব নিযুক্তি সৰ্বমুঠ 22,921 গৰাকী শিক্ষকক নিম্ন প্ৰাথমিকত 7,242 গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব উচ্চ প্ৰাথমিকত 2,758 গৰাকী শিক্ষকক দিয়া হ'ব নিযুক্তি 22,000 পদ খালী হৈ আছে আৰু সেই পদ পূৰণ কৰিব অসমৰ শিক্ষা বিভাগে 1,464টা পদৰ বাবে বিশেষ টেট পদৰ কথা ইতিমধ্যে জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হৈ আছে 1,440টা পদ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তৰ সৰ্ববৃহৎ ঘোষণা কৰিছে সকলোতকৈ ভাল খবৰ ৰাজ্যৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকৰ পাছতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে যে 1 ছেপ্টেম্বৰৰ পৰা 22,921টা শিক্ষকৰ পদত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব অসম চৰকাৰে আৰু 1 ছেপ্টেম্বৰৰ বিজ্ঞাপনৰ কথা ইতিমধ্যে জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে 22,921 গৰাকী শিক্ষকক নিযুক্তি দিব ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষামন্ত্ৰীৰ মন্তব্য আছে এই মুহূৰ্তত শিক্ষামন্ত্ৰীৰ মন্তব্য আগবঢ়ায় চৰকাৰী চাকৰিত নিযুক্তিৰ অভিযানত ইতিমধ্যে আৰক্ষী বিভাগত 15,000 নিযুক্তিৰ প্ৰক্ৰিয়াটোত যোৱা কেবিনেটে অনুমোদন জনালে আৰু তাৰ পাছত আজিৰ কেবিনেটে শিক্ষা বিভাগত অনুমোদিত কিন্তু খালী হৈ থকা 22,021টা চেংচন ভেকেন্ট পোষ্ট 22,921টা পদবীত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমোদন জনালে এই 22,921টা অনুমোদিত খালী পদ তাৰে ভিতৰত 10,000 পদ হ'ব সেকেন্ডাৰী বা মাধ্যমিক শিক্ষা প্ৰাথমিকৰ যি 10,000 পদ আছে সেই 10,000 খালী পদৰ ভিতৰত নিম্ন প্ৰাথমিকত হ'ব 7,242টা খালী পদ পুনৰ কৈছোঁ নিম্ন প্ৰাথমিকত লোৱাৰ প্ৰাইমেৰীত 7,242টা আৰু উচ্চ প্ৰাথমিকত 2,758টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব ইয়াৰ লগত এটা বিশেষ কথা আছে এইটো হ'ল যে আমাৰ 1,464টা পদ পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছিল এই পদকেইটাত ইয়াৰ আগতে অনুষ্ঠিত হোৱা নিযুক্তিৰ প্ৰক্ৰিয়াত কোনো প্ৰাৰ্থী ওলোৱা নাছিল গতিকে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নিযুক্তি প্ৰক্ৰিয়াৰ সমান্তৰালকৈ অনুসূচিত জনজাতি পাৰ্বত্যৰ বাবে খালী হৈ থকা পদখিনিৰ কাৰণে বিশেষ এটা টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব পাৰ্বত্য জনজাতিৰ কাৰণে এই বিশেষ টেট পৰীক্ষাৰ উপৰিও বড়ো মাধ্যম গাৰো মাধ্যম আৰু মণিপুৰী মাধ্যমৰ কাৰণেও বিশেষ টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব এতেকে খুব সোনকালে অহা 1 ছেপ্টেম্বৰৰ পৰা এই 22,921টা শিক্ষা বিভাগৰ পদ পূৰণ কৰাৰ প্ৰক্ৰিয়া ইয়াৰ মানে বিজ্ঞাপন প্ৰকাশকে ধৰি সকলোখিনি প্ৰক্ৰিয়া 1 ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈ যাব কি ক'লে গোটেইখিনি টিচাৰ আৰু যিখিনি সেকেন্ডাৰী যি আমাৰ 12,921টা আছে এইখিনি হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ আৰু ডেমনষ্ট্ৰেটৰ প্ৰাথমিকত 10,000 মাধ্যমিকত 12,921 প্ৰাথমিকৰ 10,000ৰ ভিতৰত নিম্ন প্ৰাথমিকত 7,242 আৰু উচ্চ প্ৰাথমিকত
Don't forget to like, share and subscribe this channel for latest updates. Thank you.